Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে সকলোৰে আশীৰ্বাদত মোৰো ভাল একদম সম্পূৰ্ণ ব্যস্ততা পুৰা বিজি মই একচুয়ালি এতিয়া মই কাম এটাতে যাবলৈ ওলাইছো এই কাৰণে ভাবিছো মই ভিডিও এটা কৰো কাৰণ মই অকলে নাযাম ভন্টি যাব মোৰ লগত তাই মোক অলপ ৰেকৰ্ডিং কৰি দিব পাৰিব কিনো কৰো ক'ত যাও সকলোখিনি দেখাই যাম কৈ যাম জনা নজনা কিছুমান কথা শেয়াৰ কৰি যাম আপোনালোকৰ লগত ভাল পাব ভিডিওটো চাই থাকিব তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো মই ৰেডি হৈ গলো মোৰ ফুল লুকটো কাৰোবাক মই বেক কেমেৰা দি দেখাই দিবলৈ কম এনিৱে মই আজি গৈ আছো গুৱাহাটী শিল্পাগামত অনুষ্ঠিত হ'ব লগা এটা ফেশ্বন শ্ব' এটা কালচাৰেল শ্ব'ত এজ এ অফিচিয়েল ডিজাইনাৰ এজ এ স্পেচিয়েল গেষ্ট হিচাপে এটেণ্ড হ'বলৈ আপোনালোকে সচৰাচৰতে দেখা পাই থকা যিকোনো এটা ফেশ্বন শ্ব' বা যিকোনো এটা কালচাৰেল শ্ব'ত আমাৰ নিচিনা ডিজাইনাৰসকলৰনো কেনেকুৱা ৰোল থাকে কেনেকৈ আমি নিজৰ দায়িত্ববোৰ পালন কৰোঁ কেনেকৈনো আমি আমাৰ ধুনীয়া ধুনীয়া কালেকশ্যনছবোৰ ধুনীয়া ধুনীয়া ডিজাইনছবোৰ আপোনালোকৰ সন্মুখত প্ৰেজেণ্ট কৰোঁ তাৰ এটা সৰু ঝলক দেখাম এই ভিডিঅ'টোৰ জৰিয়তে আই হোপ আপোনালোকে ভাল পাব এণ্ড প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব বেলেগতকৈ অলপ বেলেগ হ'ব মোৰ ভিডিঅ'বোৰ কিছুমান জনা নজনা কথা শ্বেয়াৰ কৰিম প্ৰেক্টিকেল নলেজ শ্বেয়াৰ কৰিম তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই এয়া আমি শিল্পাগামৰ ভিতৰত আজি মোৰ কণ্টেষ্টেণ্টৰ সংখ্যা 20 গৰাকী কণ্টেষ্টেণ্টৰ কাৰণে 20যোৰ ডিফাৰেণ্ট এটায়াৰ্ছ ৰেডি কৰি জাষ্ট 20 মিনিটৰ ভিতৰত এটা ষ্টেজৰ ওপৰত প্ৰেজেণ্ট কৰাটো এগৰাকী ডিজাইনাৰৰ কাৰণে একদম চেলেঞ্জিং টাইপৰ হৈ যায় হয় নেকি আৰু যেনে তেনে বাহিৰৰ পৰা মই ভিতৰ সোমালোহি আৰু ভিতৰত বাৰু মোক বিচাৰি পাইছেনে একদম পৰুৱাই আগুৰি লোৱাৰ দৰে মোক আগুৰি লৈছে একচুৱেলি মডেল আৰু কণ্টেষ্টেণ্ট সকলো ৰখি থাকে ডিজাইনাৰগৰাকীৰ কাৰণেই কাৰণ আমাৰ কিছুমান প্ৰেক্টিকেল নলেজ বা কিছুমান টিপছে তেওঁলোকৰ কনফিডেণ্ট বা তেওঁলোকে নিজক প্ৰেজেণ্ট কৰা কেপাচিটিটো বুষ্ট আপ কৰায় আৰু ময়ো মোৰ ফালৰ পৰা যিমানখিনি হয় তেওঁলোকক সহায় কৰি দিলোঁ তাৰ পাছত লাহেকৈ মই কাটি খাই ফাইনেলি মই অডিটৰিয়ামৰ ভিতৰত সোমাই নিজৰ আসন গ্ৰহণ কৰিলোঁ I am 24 years old. I have done my graduation from Katangam Sina. My was by Titi Dega. This is Sweet Designer Singles by Titi Dega.
কাম শেষ হ'ল বহুত হেক্টিক আছিল আপোনালোকক ভাল কৰি দেখাব নোৱাৰিলোঁ অলপমানহে দেখাব পাৰিলোঁ কেতিয়াবা ভাল কৰি আকৌ এটা ভিডিঅ' বনাই দেখাম এতিয়া ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ কিন্তু আপোনালোক ক'তো নাযাব এইটো ভিডিঅ'তে মোৰ এই সপ্তাহটোত থকা আৰু এটা শ্ব'ৰ কেইটামান ক্লিপছ ইয়াতে মই শ্বেয়াৰ কৰিম জাগিৰোডত এটা শ্ব' আছে তাত আজি মই এজ অফিচিয়েল ডিজাইনাৰ হিচাপে এটেণ্ড থাকিম ইয়াৰ আগতে বহুত কেইটা শ্ব' কৰিছোঁ মোৰ নতুনকৈ লঞ্চ হ'ব লগা কেইটামান নতুন কালেকশ্যন নতুন ডিজাইনাৰ কালেকশ্যন আপোনালোকে দেখা পাব আজি মোৰ লুকটো কেনেকুৱা লাগিছে বাৰু সমিতিৰ সন্মানীয় সম্পাদক ত্ৰিদীপ চন্দ্ৰ পাটৰ সহযোগ কৰিব উদযাপন সমিতিৰ সন্মানীয় সদস্য মুস্তাক আহমেদ আচ্ছা আপুনি দিব লাগে তেওঁৰ প্ৰতি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবচোন এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আকৌ লগ পাম তেতিয়ালৈ বাই বাই সকলো ভালে থাকক সুস্থ থাকক